ছাত্ৰ ছাত্ৰীসকল, আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বাপ পখিলো শৰণে বৰগীতটিৰ মূল ভাৱনো কি তাক জানো আহা। বৰগীতসমূহ কিছুমান ৰাগত বন্ধা থাকে। ৰাগ আকৌ কি? যি শব্দ বা ধ্বনিয়ে শ্ৰোতাৰ অৰ্থাৎ শুনোতাৰ মন ৰঙেৰে বোলাব পাৰে তাকে ৰাগ বোলে। বৰগীত বা শাস্ত্ৰীয় সংগীত শিকাসকলে ৰাগ শব্দটোৰ অৰ্থ নিশ্চয় বুজিছা। পাঠ্যপুথিত উল্লেখিত বৰগীতটি বসন্ত ৰাগৰ অন্তৰ্গত। মহাপুৰুষজনাই হৰিক বান্ধৱ ৰূপে সম্বোধন কৰি জীৱনে মৰণে নেৰিবলৈ অনুৰোধ কৰিছে। আচলতে জীৱই মৃত্যু পৰ্যন্ত সংসাৰৰ যন্ত্ৰণা ভোগ কৰে। সংসাৰৰ পৰা মুক্তিপথ কেৱল হৰিয়েহে দেখুৱাব পাৰে। মহাপুৰুষজনে প্ৰথমে হৰিক বান্ধৱ ৰূপে সম্বোধন কৰিছে। হৰিৰ মহিমা অপাৰ। অপাৰ মহিমাময় হৰিক সনক সনন্দ আদিৰ দৰে যোগসিদ্ধ পুৰুষেও যুগ যুগ ধ্যান কৰি তেওঁৰ মহিমা বিচাৰি নাপায়। সমস্ত বেদ সহস্ৰ মুখৰ নাগেও ভগৱানৰ মহিমা বুজিব নোৱাৰে। সেইজন মহিমাময়ী পৰম ঈশ্বৰক মাধৱদেৱে সাধাৰণ মানুহ হৈ বিচাৰি পোৱাটো অসম্ভৱ কথা বুলি কৈছে। সংসাৰৰ বাসনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁ হৰিৰ চৰণত কৃপা বিচাৰিছে। হৰিৰ চৰণ যুগল হ'ল ভকতৰ পৰম সম্পদ। সেই মহাপুৰুষজনাই ভগৱানৰ ওচৰত কাতৰে প্ৰাৰ্থনা জনাই তেওঁৰ চৰণত শৰণ লৈছে। তেওঁ নিজকে ভগৱানৰ দাস ৰূপে সমৰ্পণ কৰিছে। এই বৰগীতটিত মহাপুৰুষজনাই ভগৱানৰ অভয় চৰণত শৰণেৰে সংসাৰৰ বিষয় বাসনাৰ পৰা মুক্তি পাবলৈ কাকুতি কৰিছে। বৰগীতটিত মহাপুৰুষজনাই এইখিনি কথাকে উল্লেখ কৰিছে। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা।